উদ্যোক্তা হিচাপে এয়া আমাৰ প্ৰথম জুবিন দা অবিহনে আজি দ্বিতীয় বাৰ্ষিক প্ৰগ্ৰেম। জুবিন দা অবিহনে তেওঁ যদিও আমাৰ মাজত নাই, তথাপি আমাৰ হৃদয়ত সদায় আছে। তেওঁৰ সৃষ্টিৰাজিৰে আজি এই অনুষ্ঠানটি আগবাঢ়ি গৈ আছে। তেখেতক সদায় আমাৰ মাজত থাকিবই আৰু তেখেতৰ আত্মাৰ যেন চিৰ শান্তি পাওক তাৰে কামনা কৰিছোঁ। স্বচ্ছ ভাৰত অভিযান আৰু তাৰপিছতে শ্ৰদ্ধাঞ্জলি হ'ল, তাৰ আগতে ভেকচন, খেল ধেমালি বিভিন্ন ধৰণৰ হৈছে। এতিয়া নিশা অসমৰ এতিয়া জুবিন দাৰ গীতেৰে জনপ্ৰিয় হৈ উঠা ৰাইজৰ মাজত ৰহিম ৰাজ আৰু প্ৰিয়ংকা কলিতাৰ ৰাতি নিশা আকৌ গীতৰ শৰাই আছে। নিশ্চয়কৈ আমাৰ এইটো ব্যতিক্ৰমী পদক্ষেপ ২ নং মাজৰ চুপা মিলনজ্যোতি সংঘৰ সৌজন্যত আয়োজিত ঈদ সন্মিলন আৰু সাংস্কৃতিক সন্ধিয়াৰ আমি আৰম্ভণিৰ যিটো কৰিব ওলাইছো। আমাৰ যদিও বা আজি আমাৰ মাজত নাই, আমাৰ সমাজত নাই, কিন্তু অসমীয়া সত্তা, অসমীয়াৰ জীৱন সদায় জুবিন দাৰ লগত থাকিব। জুবিন দা অবিহনে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰো। অসমীয়া হৈ কেতিয়াও জীয়াই থাকিব নোৱাৰে যদিহে আমাৰ জুবিন দা আমাৰ মাজত নাথাকে। তাৰেই জুবিন দাক পুনৰবাৰ আমি ইয়াৰ পৰা আদৰিছো, সোঁৱৰিছো। সেয়েহে জুবিন দাৰ অতিকে প্ৰিয় গীত এয়া আপোনালোকে শুনিব পাইছে আমাৰ মঞ্চটো। ধুমুহাৰ মতে মোৰ চুপৰে নাচো। জুবিন দা আজি আমাৰ মাজত নাই যদিও তেখেতৰ স্মৃতি আজি জীয়াই ৰাখিবৰ কাৰণে এনেকুৱা এখন অনুষ্ঠান আমি পাতি আমাৰ যিবিলাক নতুন প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে জুবিন দা সত্তাটোক জানিবৰ কাৰণে, বুজিবৰ কাৰণে অনুষ্ঠানখন আমি পাতিছোঁ আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি এই অনুষ্ঠানখন আয়োজন কৰিছোঁ। আমি মিলনজ্যোতি যুৱ সংঘৰ সমূহ সদস্যই আজি প্ৰায় এমাহ ধৰি বহু কষ্ট কৰি আজি এনেকুৱা এখন অনুষ্ঠান পাতিবলৈ সক্ষম হৈছোঁ।